নমস্কাৰ, মই জয়ন্ত দাস। আসাম এক্টৰ্ছ গিল্ড নামৰ এটা উমৈহতীয়া মঞ্চ গঠন কৰা হৈছে। ভুল নুবুজিব, এক্টৰ্ছ মানে অকল মতা মানুহৰ কথা নহয়। এতিয়া আজিকালি এক্টৰ এক্ট্ৰেছ সকলোকে এক্টৰ বুলিয়ে কোৱা হয়। যি নহওক, অহা 9 জুলাই তাৰিখে ৰবিবাৰে বিয়লি 3 বজাত গড়কাপ্তানি অভিৱৰ্তন আৰু প্ৰশিক্ষণ কেন্দ্ৰ দিছপুৰত এখন সাধাৰণ সভা আয়োজন কৰা হৈছে। সেই সভালৈ আপোনালোক আহক, নতুন প্ৰজন্মখিনি বিশেষকৈ আহক। আপোনালোকৰ দুখ বেদনা এইবোৰ আমাৰ লগত শ্বেয়াৰ কৰক। আমি সকলোৱে মিলি ইয়াৰ এটা